নমস্কাৰ দৰ্শকসকল, আজি আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ শ্ৰদ্ধাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱে এটা সাক্ষাৎকাৰত ট্ৰেন্সফাৰ সম্পৰ্কে কি গুৰুত্বপূৰ্ণ কথা কৈছে সেইটো এটা ক্লিপ আমি চাই লওঁ। PTR কওঁ, পিউপিল টিচাৰ ৰেচিঅ'। পিউপিল টিচাৰ ৰেচিঅ'ৰ গড়টো যদি চোৱা যায় আমাৰ অসমতটো ভাল। আমাৰ অসমত যি আছে, আমাৰ যিমান সংখ্যক ষ্টুডেণ্ট আছে তাৰ বিপৰীতে যিমান সংখ্যক টিচাৰ থাকিব লাগে আমাৰ আছে, কিন্তু তাৰ ৰেচনেলাইজেশ্যন হোৱা নাই। ক'ৰবাত বেছিকে আছে, ক'ৰবাত কমকে আছে, ক'ৰবাত থুপ খাই পৰিছে একেবাৰে একটা জেগাত, আৰু বিশেষকে ভিতৰুৱা অঞ্চলবিলাক, গ্ৰাম্যাঞ্চলবিলাক, তাত আমাৰ PTR ৰেচিঅ'টো স্থান বিশেষকে বেয়া। এতিয়া সেইটো ইউনিফৰ্ম কৰাৰ কাৰণে, তাক উন্নত কৰাৰ কাৰণে আমি এটা হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট চিষ্টেম এটা আমি ডেভেলপ কৰিছোঁ। অনলাইন ট্ৰেনজেকশ্যনৰ জৰিয়তে বদলীকৰণবিলাক হ'ব, য'ত মূলত PTR-টো পিউপিল টিচাৰ ৰেচিঅ' সেই ৰেচিঅ'টো মেইনটেইন কৰাৰ কাৰণে বিহিত, আৰু তেওঁলোকে এণ্টাৰ কৰা ডাটাটো আমি ইউডাইছৰ যিটো ডাটা আছে, ডাটাৰ লগত আমি তাক চিনক্ৰনাইজ কৰিম। পঞ্জীয়ন কৰাৰ পাছত আমাৰ এটা সুন্দৰ ডাটাবেছ হ'ব, আৰু ডাটাবেছটো আমি ক্ৰছ চেকিং কৰিম। সেইটো চিনক্ৰনাইজ কৰাৰ আমি চেষ্টা কৰিম ইউডাইছৰ ডাটাৰ লগত। যিখিনি মিলি গৈছে, য'ত মানে সাদৃশ্য নাই বা সামঞ্জস্য নাই, নিমিলে, সেইখিনি আমি ৰিচেক কৰিম। গতিকে শিক্ষকসকলৰ এই ডাটাবেছটো হৈ যোৱাৰ পাছত তেওঁলোকৰ বিষয়সমূহ, তেওঁলোকে কিমান প্ৰশিক্ষণ ল'লে বা তেওঁলোকৰ প্ৰশিক্ষণ কি ডিউ হৈ আছে, এই গোটেইবিলাক কথা বতৰা আমি এই মানে মেনেজমেণ্ট চিষ্টেমটোৰ দ্বাৰা আমি পৰিচালনা কৰিবলৈ সক্ষম হ'ম। গতিকে এজন শিক্ষক হিচাপে আমাৰ এইটো কথা জনাটো দৰকাৰ যে অসমত PTR-ৰ স্থিতিটো কেনেকুৱা বৰ্তমান, আৰু তাৰ লগতে আমি এইটো কথাও জানিব লাগিব ট্ৰেন্সফাৰে হওক বা মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত, যে আমি ট্ৰেন্সফাৰ বা মিউচুৱেল ট্ৰেন্সফাৰ ল'ব খোজা বিদ্যালয়খনত PTR ৰেচিঅ'টোনো কেনেকুৱা। অহাকালি আমি অসমৰ যিকোনো প্ৰান্তৰ, শদিয়াই হওক বা ধুবুৰীৰে হওক বা শিলচৰেই হওক, যিকোনো প্ৰান্তৰ যিকোনো এখন বিদ্যালয়ৰ শিক্ষাৰ্থী কিমান আছে বা শিক্ষক কিমান আছে কোনোবা এখন স্কুলত, বা সেইখন স্কুলৰনো অৱস্থানো কেনেকুৱা, সেই বিষয়ে কেনেকৈ জানিব পাৰি, এই বিষয়ে আমি ষ্টেপ বাই ষ্টেপ অতি বিতংকৈ আলোচনা কৰিম আৰু শিকিম। গতিকে অহাকালিলৈ আমি পুনৰ লগ পাম।